নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টোত আপোনালোকক ক'ত কেনেকৈ ফুৰিবলৈ গৈছিলোঁ সকলোখিনি দেখাম। আজি আমি শিৱসাগৰ ফুৰিবলৈ আহিছোঁ। শিৱসাগৰৰ পিছত চৰাইদেউ যাম, চৰাইদেউৰ পিছত তিনিচুকীয়া যাম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। সকল আমি আহি পেলাই ৰংঘৰ পালোহি। ৰংঘৰ চাম, ভিতৰত সোমাই মেলি আৰু আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰংঘৰ চাই মেলি আমি আৰু বেলেগত ফুৰিবলৈ যাম। আপোনালোকক দেখাইছোঁ ৰংঘৰ আহিছোঁ, আপোনালোকে আহক চাবহি। আমি কি দেখিম এতিয়া আপোনালোককো দেখাম। আপোনালোকে যে এই ফিল্ডখন দেখিছে, এই ফিল্ডখন আচলতে আগতে এনেকুৱা নাছিলে। ইয়াত আপোনাৰ এইবোৰ এতিয়া যে হৰিণ দেখা পাইছে, আপুনি ম'হ দেখা পাইছে, আপোনাৰ এইফালে মানে ম'হ যুঁজ কিবাকিবি এইবোৰ দেখা পাইছে। এইখিনি আগতে এনেকৈ নাছিলে। এই ফিল্ডখন আগতে বেলেগ ধৰণে আছিলে। মানে এইখিনি এতিয়া আগৰ একোৱেই নাইকিয়া হৈ গ'ল কাৰণে মানুহখিনি আহি পেলাই তাকে চাবৰ কাৰণে এনেকৈ সাজি দিয়া হৈছে। আগতে এইখন ফিল্ডত ম'হ যুঁজ, খেন যুঁজ ইত্যাদি কৰি অন্যান্য মানে বিহু মেলা এনেকৈ বহুতখিনি মানে তেওঁলোকে বিহু নাচ ইয়াত পাতিছিল। এই ৰংঘৰৰ ওপৰ মহলত বহি পেলাই ৰজাই উপভোগ কৰিছিলে। মানে ইয়ালৈ চাইছিলে এই ফিল্ডখনলৈ চাই মেলি। তেতিয়া এই ফিল্ডখনতে মানে বিহু নৃত্যৰ পৰা ইত্যাদি কৰি সকলোখিনি ইয়াতে পাতিছিলে। ইয়াতে চাই ৰজাই ৰং পাইছিলে। মানে ওপৰ মহলত বহি একদম ধুনীয়াকৈ চবফালে মানে ইয়াত বহিলে ধুনীয়াকৈ চাব পাৰে, দেখিও ভাল লাগে। ইয়াত ওপৰত উঠিলে মানে গৰমৰ ভাৱটো ইমান নাহে, অলপ ঠাণ্ডাই লাগি থাকে। কিন্তু হ'লেও বহুত ধুনীয়াকৈ ৰংঘৰ সাজি উলিয়াইছিলে ৰজাই। ফুলবোৰ বৰ ধুনীয়াকৈ ব্যৱহাৰ কৰি থৈছে মানে দেখিবলৈও ভাল লাগে। চব মই দেখাইছোঁ কেমেৰা খাতি, বহুত ধুনীয়াকৈ বনাইছে। আৰু আমি এতিয়া ভিতৰলৈ উঠি যাম। ভিতৰলৈ উঠি গৈ আপোনালোকক দেখাম ভিতৰত আমি কেনেকুৱা লাগিব। মানে মই শুনক, বহুত দিনৰ পৰা মই ৰংঘৰৰ কথা শুনি আছিলোঁ আৰু ৰাস্তা দি অহা যোৱা কৰোঁতে ৰংঘৰ দেখি আছিলোঁ, কিন্তু সোমাই চোৱা নাছিলোঁ। আজি প্ৰথম ৰংঘৰৰ ভিতৰত সোমাম। এয়া উঠি আহিছোঁ ওপৰলৈ, আপোনালোককো দেখাই আছোঁ কেমেৰাৰ জৰিয়তে। মই ওপৰৰ পৰা ফিল্ডখন দেখাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰংঘৰ ভিতৰখন বহুত ভাল। হা? ভিডিঅ' কৰিছোঁ, চবতে বেলেগ বেলেগ হেৰি উঠে, চবতে বেলেগ বেলেগ উঠে। আমি ৰংঘৰলৈ আহিছিলোঁ। আপোনালোকক কৈছিলোঁ যে মই ওপৰৰ পৰা ফিল্ডখন দেখাম বুলি, আহক খিৰিকী কিনাৰলৈ যাওঁ। এইফালে চাওক ফিল্ডখন, মই ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভালকৈ মন কৰক, কিমান ধুনীয়া লাগে চাওক, বহুত ভাল লাগে। মানে আগতে এনেকুৱা এতিয়া যেনেকৈ বনাই দিছে, আগতে তেনেকুৱা নাছিলে। আগতে ফিল্ডখন মানে বেলেগ এটা ষ্টাইলত আছিলে। ইয়াতে ৰজাই বহি পেলাই মানে বিহু নৃত্যৰ পৰা ইত্যাদি কৰি ম'হ যুঁজ আৰু আপোনাৰ খেন যুঁজ মানে এনেকৈ কৰি অন্যান্য মানে ইত্যাদি কৰি তেওঁলোকে ৰজাই ইয়াতে বহি লৈ পেলাই এনেকৈ ওপৰৰ পৰা চাইছিলে। আৰু সেই ইফালে যে গাড়ী গৈ থকা দেখিছে আপুনি, সেইটো আমাৰ যিটো মানে 80 ৰোডটো, আছাম টাৰ্ণ ৰোড বুলি কয়। আৰু এইফালে চব ইমান ধুনীয়াকৈ মানে এই সাজি মানে এই মূৰ্তিকেইটা এনেকৈ বনাই থৈছে। আপোনালোকে ইয়াৰ পৰা দেখি এটা অনুভৱ কৰিব, মানে আপোনালোকে এটা অনুভৱ কৰিব যে আগতে এনেকুৱা আছিলে, এনেকৈ চাইছিলে। ঠিক সেই তেনেকুৱা অনুভৱটো আহক বুলিয়ে এনেকৈ বনাই ৰাখিছে। আপোনালোকে ইয়াৰ পৰা আপোনালোকে কেনেকুৱা দেখিছে, ফিল্ডখন দেখিছে নহয়, ঠিক ৰজাও তেনেকৈ ইয়াৰ পৰা দেখি বহুত আনন্দ পাইছিলে, বহুত ভাল পাইছিলে। ইয়াত ইমানখিনি দেখালোঁহে। দেখুৱাৰ পিছতো এতিয়া ৰংঘৰৰ বিষয়ে অকণমান মই যি লোকমুখে শুনিছোঁ এইখিনিকে আপোনালোকক কৈছোঁ। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকীগৃহ আছিলে, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰিছিল। মানে শিৱসাগৰৰ পৰা বেছি দূৰ নহয়, শিৱসাগৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান
আঁতৰতে মানে শিৱসাগৰৰ পৰা 3 কিলোমিটাৰ আঁতৰতে এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰজা পৰিয়ালে মানে আৰু বৈশিষ্ট্য বিষয়াসকলে বিশেষকৈ ৰঙালী বিহু সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, খেন যুঁজকে ইত্যাদিকৈ মুখ্য অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ হ'ল মানে এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰৰ 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আমি বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু চাই ভাল পালে বেলেগকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইমানতে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।